2 লাখ টকা পাবলৈ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আমি ঘৰৰ পৰাই মোবাইলতে কৰিব পাৰোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব। গুগল ক্ৰমত এতিয়া আপুনি প্ৰথমে ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত লিখিব আছাম কেৰিয়াৰ। আছাম কেৰিয়াৰ লিখাৰ পিছত দেখা পাইছে assamcareer.com, তাত ক্লিক কৰিব। আত্মনিৰ্ভৰ আছাম দেখা পাইছে 2023 ছাবমিট ফৰ অনলাইন এপ্লিকেশ্যন। এইটো আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ তললৈ যাব লাগিব। এয়া দেখা পাইছে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। ইয়াত আপুনি ক্লিক কৰিব। অনলাইন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ নামটো লিখিব, নামটো, মোবাইল নাম্বাৰ, মেইল আইডি লিখাৰ পিছত ইয়াতে কেপচাৰ আছে, কেপচাৰটো লিখি চেণ্ড OTP কৰি দিব। OTP কৰি দিয়াৰ লগে লগে আপোনালৈ OTPটো আহিব। এতিয়া আপোনাৰ এণ্টাৰ দ্য OTPটো মাৰি দিব। OTPটো মাৰি দিয়াৰ পিছত এনেকৈ আপোনাৰ ওচৰত এখন ফৰ্ম ওলাই যাব। সেইখন আপুনি ফিল আপ কৰিব লাগিব নিজে। মহিলা পুৰুষ যি হয় তেনেকৈ কাষ্টটো ফিল আপ কৰিব লাগিব। আপোনাৰ সম্পূৰ্ণ ডিটেইলছ গোটেইখিনি লিখি এইখন আপোনালোকে এপ্লাই কৰিলে এইখিনি সম্পূৰ্ণ ফিল আপ কৰিব। ফিল আপ কৰি দিব। একাউণ্ট নাম্বাৰ, IFSC কোড নাম্বাৰ গোটেইখিনি দি আপোনালোকে এই ঘৰটোত ক্লিক কৰি লাষ্টত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়া